নমস্কাৰ প্ৰথমে মই জেৰিনাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ বাবে চুজিৰে বনোৱা লাড়ু ৰেচিপি এটা লৈ আহিছো। একেবাৰে সহজ ৰেচিপি আৰু বনাবলৈ আমাৰ একেবাৰে কম সময় লাগে। আজি বতৰো ডাৱৰীয়া, সেয়েহে ভাবিলো দুপৰীয়া চাহ কাপৰ লগত পটককে বনাই চুজি লাড়ুকে খাওঁ আৰু বনাইছো যেতিয়া আপোনালোকক ভাবিলো ৰেচিপিটো শ্বেয়াৰ কৰো। আহকচোন তেনেহলে বেছি দেৰি নকৰো, ভিডিওটো আৰম্ভ কৰো আৰু এয়া বনাবলৈ আমাক কি লাগিব চাওঁচোন আহক। প্ৰথমে মই গেছটো অন কৰিলো আৰু ইয়াতে এখন কেৰাহী পাতি লৈছো আৰু কফি কাপে একাপ চুজি লৈ লৈছো। আপোনালোকে লাড়ু যিমান বনাব বিচাৰে সেই অনুপাতে চুজি লৈ ল'ব। এতিয়া চুজিখিনি মই একেবাৰে কম জুইত ভাজি ল'ম। চুজিখিনি বহুত বেছি দেৰিলৈকে ভাজিব নালাগে। চুজি যেতিয়া কেঁচা ভাৱটো আঁতৰি যাব আৰু চুজিৰ ৰংটো যেতিয়া হলনি হ'ব সিমানখিনিলৈকে ভাজি ল'ব লাগিব। চুজিখিনি ভাজোতে এনেকৈ একেৰাহে এনেকৈ লৰাই ভাজি থাকিব। এতিয়া মই চুজিখিনি 5 মিনিটমান ভজাৰ পাছত ড্ৰাই ফ্ৰুটছখিনি ইয়াত ব্যৱহাৰ কৰিম। মই অলপমান কিচমিচ আৰু কেঁচা বাদাম লৈ লৈছো। এতিয়া ইয়াতে যোগ কৰি দিছো, লগতে ভাজি ল'ম। আপোনালোকে ইচ্ছা কৰিলে বেলেগ এখন কেৰাহীটো ভাজি ল'ব পাৰে। মই এনেকৈ সহজ পাওঁ কাৰণে এনেকৈ দি দিছো, তেতিয়া চুজিখিনি ভজা হ'ব আৰু কিচমিচ আৰু বাদামখিনি ভজা হ'ব। মই একেবাৰে কম জুইত 10 মিনিটমান ভজাৰ পাছত 2 চামুচ ঘিউ যোগ কৰিছো। আপোনালোকে যদি ঘিউৰ গোন্ধটো বেয়া পায় তেনেহলে ৰিফাইন তেলতো ভাজিব পাৰে, কিন্তু ঘিউ দিলে ফ্লেভাৰটো বেছি ধুনীয়া লাগে, সেইকাৰণে মই ঘিউ দি দিছো। ড্ৰাই ফ্ৰুটছ দিওঁ বুলি ভাবিলে আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে। প্ৰয়োজন হলে আপোনালোকে শুকান নাৰিকলৰ গুড়িও দিব পাৰে। মই আজি এনেকৈয়ে বনাইছো। চুজিৰ ৰংটো এতিয়া হলনি হ'ব ধৰিছে। এতিয়া মই এটা বাটিত ইমানখিনি চেনি লৈ লৈছো আৰু দি দিছো। আপোনালোকে চেনিৰ পৰিমাণ নিজৰ সোৱাদ অনুসৰি লৈ ল'ব। মই বেছিকৈ চেনি খাই ভাল নাপাওঁ বাবে ইমানেই লৈ লৈছো। এতিয়া আকৌ এবাৰ ভালকৈ লৰাই লৈছো। একেৰাহে আপোনালোকেও এনেকৈ কম জুইত ভাজি থাকিব। চুজিৰ ৰংটো হলনি হৈ যোৱাৰ পাছত ইয়াত মই একাপ গাখীৰ লৈ লৈছো। গাখীৰখিনি নৰ্মেল টেম্পাৰেচাৰতে আছিলে। এতিয়া ভালকৈ এবাৰ মিক্স কৰি লৈছো। চুজিত গাখীৰখিনি আপোনালোকে একেবাৰতে ঢালি নিদিব, অলপ অলপকৈ দি মিক্স কৰি ল'ব। অলপ অলপকৈ দি ল'লেহে গম পোৱা যায় চুজিত কিমান গাখীৰ লাগিব। এতিয়া মই আৰু অলপ গাখীৰ ঢালি দিছো। আকৌ এবাৰ ভালকৈ মিক্স কৰি লৈছো। অলপ এনেকৈ জেকা হৈ থাকিলেই হ'ব। এয়া দেখিছেনে? আৰু অলপ গাখীৰ আছে, সেইকণো মই দি দিম। গোটেইখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত এয়া দেখিছেনে? ইমানটো জোখতে হ'ব লাগে গাখীৰ। এয়া চাওকচোন, বেছি জুলীয়াও হ'ব নালাগে আৰু বেছি টানো হ'ব নালাগে। ইমানটো জোখতে হ'ব লাগে। আমাক আৰু গাখীৰ প্ৰয়োজন নাই। এয়া দেখিছেনে? হাতেৰে অকণমান টিপা মাৰি চাব। যদি লাড়ু বন্ধা যেন অনুমান হয় তেনেহ'লে সিমানটো জোখতে ৰাখিব। এয়া দেখিছেনে? মোৰ লাড়ু বান্ধিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এটা বাতিলৈ নমাই ল'ম। এয়া মই এটা বাতিলৈ নমাই ল'লো। এতিয়া অলপ ঠাণ্ডা হোৱাৰ পাছত হাতত অলপ ঘিউ ঘঁহি ল'লো আৰু এটা এটাকৈ লাড়ু বান্ধি যাম। এনেকৈ লাড়ু বান্ধোতে আপোনালোকে হাতত ঘিউ বা অলপমান ৰিফাইন তেল ঘঁহি ল'ব, তেতিয়া হাতৰ তলুৱাত অলপো লাগি নধৰে। মই ইমানটো জোখতে বনাইছো। আপোনালোকে লাড়ুৰ জোখটো মোতকৈ ডাঙৰ সৰু কৰি ল'ব পাৰে নিজৰ পচন্দৰ মতে। মই এনেকৈ এটা এটাকৈ লাড়ু বান্ধি যাম। একেবাৰে সহজ ৰেচিপি, দেখিছেনে কিমান কম সময়তে হৈ যায় আৰু বেছি বস্তুৰ প্ৰয়োজন নহয়, খাবলৈ খুব টেষ্টি হয়। এইখিনিতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, ভিডিঅ'টো যদি মোৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গ তথা ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰলৈ চাইছে, মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যনবিলাক মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে সকলোবোৰ ভালে থাকক, সুস্থ থাকক, সুখত থাকক, হাঁহি থাকক। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।